হেল্ল' গাইজ, পৰিবৰাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি আপোনালোকৰ কাৰণে ভেন্দিৰ এটা ৰেচিপি লৈ আহিছোঁ। ভেন্দিৰ এই ৰেচিপিটো আজি আপোনালোকক অলপমান বেলেগ ধৰণে বনাই দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহক আমি ভেন্দিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে মই ভেন্দি অলপ লৈছোঁ। ভেন্দি আপোনালোকে নিজৰ হিচাপত লৈ ল'ব পাৰিব। ভেন্দিকেইটা মই ভালদৰে ধুই লৈছোঁ। এতিয়া ভেন্দিকেইটা মই কাটি ল'ম। এইফালে এখন চুৰি লৈছোঁ। এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে মই এইদৰে ভেন্দিকেইটা কাটি লৈছোঁ। ভেন্দি যদি আপোনালোকে এইদৰে কাটি লয় তেতিয়া মছলাটো ভিতৰলৈকে সোমাই যায়, তেতিয়া খাবলৈ আৰু ভাল লাগে। এইদৰে মই গোটেইখিনি ভেন্দি কাটি ল'ম। ভেন্দিখিনি এইদৰে কাটি লোৱা হৈ গ'ল। আমি সকলোৱে ভেন্দি চব্জি বনাই বা ফ্ৰাই কৰি খাওঁৱেই, নহয়নে বাৰু? ভেন্দি কেতিয়াবা অলপ বেলেগ ধৰণে খাবও মন যায়। সেয়েহে মই আজি আপোনালোকক ভেন্দিৰ এই ৰেচিপিটো অলপ বেলেগ ধৰণে বনাই দেখাম। এতিয়া অলপমান হালধি দি লৈছোঁ আৰু মই অলপমান নিমখ দি লৈছোঁ। এতিয়া হাতেৰে মই ভেন্দিখিনি নিমখ আৰু হালধিৰ লগত ভালদৰে মিহলাই ল'ম। এইফালে বনাবৰ কাৰণে মই এটা পিঁয়াজ এইদৰে গোল গোলকৈ কাটি লৈছোঁ আৰু এটা পিঁয়াজ এইদৰে মই মিহি কৰি কাটি লৈছোঁ। আৰু এইফালে দুটা বিলাহী মই পেষ্ট বনাই লৈছোঁ। এতিয়া ব'লক আমি ভেন্দিৰ এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এইফালে গেছত কেৰাহী এখন পাতি মই তেল দি লৈছোঁ। তেলখিনি এতিয়া গৰম হ'বলৈ দিম। তেল গৰম হ'লত এতিয়া মই কাটি লোৱা ভেন্দি দি ল'লোঁ। মই 2 মিনিটমান এইদৰে ভেন্দিখিনি কম জুইতে ফ্ৰাই কৰি ল'ম। ভেন্দিখিনি মই দুটা বেটছ কৰি ফ্ৰাই কৰি ল'ম। দুই মিনিট ফ্ৰাই কৰি লোৱাৰ পাছত সিটো ছাইডো লুটিয়াই লৈছোঁ। এইটো ছাইডো 2 মিনিট আকৌ ফ্ৰাই কৰি ল'ম। দুই মিনিট ফ্ৰাই কৰি লোৱাৰ পাছত ভেন্দিখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া মই প্লেট এখনত কাঢ়ি ল'ম। এতিয়া বাকী থকা ভেন্দিখিনিও মই এইদৰে ফ্ৰাই কৰি ল'ম। ভেন্দি ফ্ৰাই কৰি লোৱা তেলতে পাঁচফোৰণ আধা চামুচ দি ল'লোঁ। লগতে মই কাটি লোৱা পিঁয়াজো দি লৈছোঁ। গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈ 2 মিনিটমান পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই সিজাই ল'ম। দুই মিনিটমান সিজাই লোৱাৰ পাছত পিঁয়াজখিনি এয়া দেখিবলৈ পাইছে ৰঙচুৱা হৈ আহিলে। এতিয়া মই বিলাহীৰ পেষ্টখিনি দি ল'ম। এবাৰ গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি হালধি দি লৈছোঁ আৰু মই লগতে সোৱাদ অনুসৰি নিমখো দি লৈছোঁ। এতিয়া মছলা দি ল'ম। মই আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ, আধা চামুচ জিৰা পাউডাৰ দিছোঁ, আধা চামুচ গৰম মছলা দিছোঁ, আধা চামুচ চিকেন মছলা দিছোঁ আৰু মই অকণমান ৰেড চিলি দিছোঁ। এতিয়া এবাৰ সকলোখিনি ভালদৰে মই লৰাই লৈছোঁ। এইদৰে কম জুইতে 4 মিনিটমান মই সিজাই ল'ম। আপোনালোকে বাৰু ভেন্দি এই ধৰণে বনাই খাইছেনে? যদি ভেন্দি সদায় একেধৰণে বনাই খাই আমনি লাগিছে, আপোনালোকে ভেন্দিৰ এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে। এই ধৰণে বনালে খাবলৈ বহুতেই ভাল লাগে। 4 মিনিটমান ভাজি লোৱাৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল বিৰিঙি আহিছে।
এতিয়া মই পানী অলপ দি ল'ম। পানী আপোনালোকে বেছিকৈ নিদিব, জাষ্ট অলপ পানী দি ল'ব। এবাৰ আকৌ গোটেইখিনি ভালদৰে মই লৰাই লৈছোঁ। এইদৰে মই প্ৰায় 1-2 মিনিটমান আকৌ সিজিবলৈ দিম। 2 মিনিট সিজাই লোৱাৰ পাছত এয়া আমাৰ মছলাখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ফ্ৰাই কৰি থোৱা ভেন্দি দি লৈছোঁ। এতিয়া ভেন্দিখিনি লাহে লাহে লৰাই লৈছোঁ। খুব আলফুলে লৰাব লাগিব, নহ'লে ভেন্দিখিনি ভাগি যাব। ভেন্দিখিনি বেছি টাইম সিজাব নালাগে, প্ৰায় 2 মিনিটমান মই সিজাই ল'ম, যিহেতু ভেন্দিখিনি আগতীয়াকৈ ফ্ৰাই কৰি থোৱাই আছে। এতিয়া শেষত ঘিউ আধা চামুচ দি লৈছোঁ। এইদৰে যদি শেষত ঘিউ দিয়ে তেতিয়া খাবলৈ আৰু সোৱাদ হৈ পৰে। এইটো অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা নকৰে তেতিয়া নিদিবও পাৰিব। এতিয়া এবাৰ সকলোখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। এয়া আমাৰ টেষ্টি ভেন্দি মছলা ৰেডি হৈ গৈছে। দেখিলেনে বাৰু বনাবলৈ কিমান সহজ, খুব কম সময়তে হৈ যায়। আপোনালোকেও এবাৰ এইদৰে বনাই খাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আশা কৰোঁ আজি ৰেচিপিটো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ৰেচিপিৰ এটাৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।